নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা 4th ছেমিষ্টাৰ অৰ্থাৎ FY UGP আণ্ডাৰত পৰি থকা 4th ছেমিষ্টাৰত কি ছাবজেক্ট পঢ়িব লাগিব বা মেজৰৰ কিমান কেইটা আৰু পেপাৰ নামসমূহ ইয়াত উল্লেখ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আপোনালোকে প্ৰথমতে চাওক, এইখন নটিচ প্ৰকাশ পাইছে 5 তাৰিখ 5 ফেব্ৰুৱাৰী 2026। এইখিনি আপোনালোকৰ 4 আৰু 6 ছেমিষ্টাৰৰ কাৰণে দিয়া হৈছে। প্ৰথমে আমি চাম 4th ছেমিষ্টাৰৰ কাৰণে এইখিনি নটিচখিনি আপোনালোকে পঢ়ি ল'ব। এতিয়া আমি চাম, যিহেতু আপোনালোকৰ 22 ক্ৰেডিট হ'ব, টোটেল 22 ক্ৰেডিটৰ আপোনালোকৰ ছেমিষ্টাৰ হ'ব, অৰ্থাৎ 4th ছেমিষ্টাৰত 22 ক্ৰেডিট থাকিব। তাৰে আপোনালোকৰ প্ৰথম যিটো মেজৰৰ যিটো ছাবজেক্ট, যিসকলৰ মেজৰ আছে তেওঁলোকৰ 4টা পেপাৰ পঢ়িব লাগিব মেজৰৰ, প্লাছ আপোনালোকৰ এখন মাইনৰৰ এখন পেপাৰ পঢ়িব লাগিব। তাৰপিছতে প্লাছ আৰু এটা আছে যিটো হৈছে AEC, সেইটো এটা 2 ক্ৰেডিটৰ পঢ়িব লাগিব। টোটেল আপোনালোকৰ 6টা ছাবজেক্ট পঢ়িব লাগিব। প্ৰথমতে আমি চাম যিটো AEC দিয়া আছে 4th ছেমিষ্টাৰ এবিলিটি এনহান্সমেণ্ট কোৰ্চ, অৰ্থাৎ AEC এইটো ফুল ফৰ্ম। এইটো আপোনালোকৰ AEC 3, অৰ্থাৎ যিহেতু 1st ছেমিষ্টাৰ আৰু 2nd ছেমিষ্টাৰত আপোনালোকে AEC পঢ়িছে, ইয়াৰ পিছত আৰু পঢ়িব নালাগে AEC। আপোনালোকৰ AEC ছাবজেক্ট প্ৰথমে আপোনালোকে পঢ়িব পাৰিব। ইয়াতে আপোনালোকৰ 7টা দিয়া আছে, টোটেল 7টা দিয়া আছে। এই 7টাৰ ভিতৰত আপোনালোকে যিকোনো এটাহে ল'ব পাৰিব। ছাপ'জ ধৰি লওক আপোনালোকৰ যদি AEC ছাবজেক্ট সেইটো কলেজৰ পৰা দিব বা আপোনালোকে ইচ্ছা অনুসৰি ল'ব পাৰে। যদি এছামিছ লয়, AEC এছামিছত আপোনালোকৰ পঢ়িব লাগিব নিকা অসমীয়া ভাষা, এপ্লিকেবল এছামিছ লেংগুৱেজ। এইটো আপোনালোকৰ আছিলে AEC এছামিছ। আনহাতে যদি আপোনালোকে বেংগলী লয়, বেংগলী ল'ব পাৰে AEC। ঠিক তেনেকুৱা ধৰণে বড়ো আছে, তাৰপিছতে ইংলিছ আপোনালোকৰ পঢ়িব লাগিব। যিটো পেপাৰ নেমটো আছে সেইটো হৈছে ৰাইটিং এণ্ড কমিউনিকেশ্যন স্কিল। তাৰপিছতে পেপাৰ কোডবিলাক দিয়া আছে, ভালদৰে চাই ল'ব। নেক্সট আপোনালোকৰ AEC হিন্দী ল'ব পাৰিব, নেপালী আৰু সংস্কৃতো দিয়া আছে। এইখিনি আপোনালোকৰ আছিলে AEC ছাবজেক্ট। এই 7টাত আছে, আপোনালোকৰ 7টাৰ ভিতৰত যিকোনো এটা ল'ব লাগিব। তাৰপিছতে আমি চাম এতিয়া, যিহেতু 4th ছেমিষ্টাৰৰ মেজৰৰ কমাৰ্চ কমন ফৰ অল। এইখিনি চাব, ইয়াতে আপোনালোকৰ বেচেলৰ অফ কমাৰ্চৰ খিনি দিয়া আছে, অৰ্থাৎ বিকমৰ খিনি দিয়া আছে। বিকমৰ মেজৰৰ কিমান কেইটা কি পেপাৰ কোড আদি কৰি দিয়া আছে। প্ৰথমে চিৰিয়েল নাম্বাৰ থাকিব যিটো আপোনালোকৰ, তাৰপিছতে থাকিব পেপাৰ, যিটো মেজৰৰ কাৰণে যিহেতু সেইকাৰণে মেজৰ বুলি লিখা থাকিব, পেপাৰ টাইপছ, তাৰপিছতে পেপাৰ কোড দিয়া থাকিব, আকৌ পেপাৰ নেমটো দিয়া থাকিব। এইখিনি আপোনালোকে চাই যাব বিকমৰ খিনি কি পঢ়িব লাগিব। এনেক্সাৰ 1ত চাওক আপোনালোকে ফাৰ্ষ্ট পেপাৰ। এইখিনি আৰ্টছলৈ আহিছোঁ। এতিয়া আৰ্টছৰ যিখিনি আছে, প্ৰথমে আপোনালোকৰ 4th ছেমিষ্টাৰৰ যিহেতু মই আগতে কৈছোঁ 4th ছেমিষ্টাৰ মেজৰৰ 4টা পেপাৰ পঢ়িব লাগিব, অৰ্থাৎ এইটো আছিলে ফাৰ্ষ্ট পেপাৰ। তাৰপিছত আহিব 2nd, 3rd আৰু 4th, এনেধৰণে 4টা পেপাৰ আপোনালোকে পাই যাব। আপোনালোকে যাৰ মেজৰ এৰাবিক আছে, এৰাবিকৰ পঢ়িব লাগিব। পেপাৰ নেমটো এইটো চাব আৰু পেপাৰ কোডটো দিয়া আছে। তেওঁলোকে পঢ়িব লাগিব যাৰ এৰাবিক মেজৰ, তাৰ পঢ়িব লাগিব ফাৰ্ষ্ট পেপাৰ পঢ়িব লাগিব এৰাবিক প্ৰজ এণ্ড পয়েট্ৰি। ঠিক তেনেধৰণে বেংগলী দিয়া আছে আৰু এছামিছ মেজৰ, বেংগলী, গোটেইখিনি মেজৰৰ ছাবজেক্ট কেইটা দিয়া আছে আৰু কি পঢ়িব লাগিব ফাৰ্ষ্ট পেপাৰ এইখিনি পঢ়িব লাগিব। নিজৰ নিজৰ ছাবজেক্টসমূহ চাই ল'ব। ঠিক তেনেকুৱা ধৰণে আপোনালোকে যদি কাৰোবাৰ এডুকেশ্যন মেজৰ আছে, সেই ক্ষেত্ৰত এডুকেশ্যন ফিলচফি প্ৰথম, অৰ্থাৎ ফাৰ্ষ্ট পেপাৰ পঢ়িব লাগিব। তাৰপিছতে যদি আমি তললৈ যাওঁ, হিষ্টৰী, ফিলচফি গোটেইখিনি দিয়া আছে, এইখিনি নিজে নিজে আপোনালোকে চাই ল'ব। তাৰপিছতে এতিয়া আমি আহিছোঁ যিটো 2nd পেপাৰ থাকিব আপোনালোকৰ মেজৰৰ 4টা পেপাৰ। প্ৰথম পেপাৰ গ'ল, এতিয়া আমি আহিছোঁ 2nd পেপাৰলৈ। 2nd পেপাৰ আপোনালোকৰ ঠিক তেনেকুৱাই এৰাবিক যাৰ মেজৰ আছিলে, প্ৰথমটো কৈ দিছোঁ অলৰেডি, আৰু দ্বিতীয় মেজৰ অৰ্থাৎ 2nd পেপাৰ থাকিব এৰাবিক মেজৰ হ'লে থাকিব ফাংচনেল এৰাবিক 1। তাৰপিছত ঠিক তেনেধৰণে এছামিছ থাকিব, এছামিছৰ পঢ়িব লাগিব ভাষা বিজ্ঞান পৰিচয়। ঠিক একেধৰণে আপোনালোকৰ বিভিন্ন ছাবজেক্টসমূহৰ দিয়া থাকিব। এইখিনি দিয়া আছে আপোনালোকৰ 2nd পেপাৰৰ মেজৰ ছাবজেক্টসমূহ।
একেধৰণে এতিয়া আমি আহিছো যিটো 3 নম্বৰ পেপাৰ হ'ব অৰ্থাৎ থাৰ্ড পেপাৰ কি থাকিব থাৰ্ড পেপাৰ একেধৰণে এৰাবিক পঢ়িব লাগিব আপোনালোকৰ এৰাবিক ট্ৰান্সলেশ্যন কম্পজিশন এণ্ড গ্ৰামাৰ এইটো পঢ়িব লাগিব এৰাবিকৰ থাৰ্ড পেপাৰ অৰ্থাৎ 3 নম্বৰ পেপাৰ ঠিক এনেকৈ একেধৰণে আপোনালোকে এছামিজ যদি কাৰোবাৰ আছে সেই ক্ষেত্ৰত পঢ়িব লাগিব অসমীয়া কবিতা এছামিজ পয়েট্ৰি সো ঠিক তেনেকুৱা ধৰণে আপোনালোকৰ যদি কাৰোবাৰ এডুকেশ্যন মেজৰ আছে ইকনমিক এইখিনি চাই ল'ব এডুকেশ্যন যাৰ মেজৰ আছে সেই ক্ষেত্ৰত গাইডেন্স এণ্ড কাউন্সেলিং এইটো আপোনালোকৰ পঢ়িব লাগিব ঠিক তেনেকুৱা ধৰণে বাকীবিলাক চাই ল'ব একেধৰণে সো এইবাৰ আমি যেহেতু লাষ্ট পেপাৰ অৰ্থাৎ 4 নম্বৰ পেপাৰ বা ফৰ্থ পেপাৰ বুলি ক'ব পাৰিম আমি ফৰ্থ পেপাৰ আপোনালোকে পঢ়িব লাগিব শেষৰটো পেপাৰ এৰাবিকৰ পঢ়িব লাগিব আপোনালোকৰ এইটো হিষ্টৰী অফ এৰাবিক সো হিষ্টৰী অফ এৰাবিক লিটাৰেচাৰ এইটো পঢ়িব লাগিব ফ্ৰম প্ৰি ইছলামিক টু ইয়াৰলি ইছলামিক পিৰিয়ড সো এইখিনি আপোনালোকে চাব লাগিব ঠিক একেধৰণে এছামিজ মেজৰ যাৰ আছে তেওঁলোকে পঢ়িব লাগিব ফৰ্থ পেপাৰ অসমীয়া লিপিৰ পৰিচয় একেধৰণে বাকীবিলাক ছাবজেক্টসমূহো চাই ল'ব আপোনালোকে এইখিনি তাৰপিছতে একেধৰণে দিয়া আছে এইটো নেক্সট পেজত জিঅ'লজি মেথমেটিক্স ফিজিক্স ষ্টেটিক্স এইখিনি আপোনালোকে চাই ল'ব সো এতিয়া আমি চাম আপোনালোকৰ যিহেতু মেজৰ ছাবজেক্টৰ 4টা পেপাৰ থাকিব কিন্তু যিটো মই কৈছো যে মাইনৰৰ এটা ছাবজেক্ট পঢ়িব লাগিব লগতে ইয়াৰ আগতে আমি এএসি পঢ়িছো এএসি হৈছে তাৰপিছতে আহিল 4টা মেজৰৰ 4টা পেপাৰ কৈছো এএসি কৈছো এতিয়া বাকি থাকিল আপোনালোকৰ যিটো মাইনৰ লৈছে মাইনৰৰ এটা ছাবজেক্ট পঢ়িব লাগিব সেইটো হৈছে আপোনালোকৰ এইখিনি দিয়া আছে সো চাই ল'ব এইখিনি যিটো আপোনালোকে মেজৰ লৈছে সাপোজ ধৰি লওক আপোনালোকে হিষ্টৰী সাবজেক্টত যদি আপোনালোকে মেজৰ লৈছে আৰু এৰাবিকত যদি আপোনালোকে মাইনৰ লৈছে সেই ক্ষেত্ৰত আপোনালোকে মাইনৰ সাবজেক্টটো এইটো পঢ়িব লাগে যেটো দিয়া আছে সো একেধৰণে আপোনালোকে চাই ল'ব যদি কোনোবাই ধৰি লওক আপোনালোকৰ এডুকেশ্যনত যদি কোনোবাই মেজৰ লৈছে আৰু এছামিছত যদি মাইনৰ লৈছে সো এই ক্ষেত্ৰত আপোনালোকে মাইনৰ সাবজেক্টটো পঢ়িব লাগিব অসমীয়া লোক সাহিত্য অধ্যয়ন ঠিক একেধৰণে গোটেইখিনি মাইনৰৰ যিসকল মাইনৰ গোটেই সাবজেক্টখিনি দিয়া আছে আপোনালোকে চাই ল'ব যাৰ যি মাইনৰ সাবজেক্ট কি পঢ়িব লাগিব পেপাৰ কোড কি হ'ব এইখিনি চাই ল'ব তাৰপিছতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যিটো সেইটো আপোনালোকে চাই ল'ব পেপাৰ টাইপটো অলপ মাজে মাজে চাই ল'ব কাৰণ ইয়াতে অলপ বেলেগ আছে সেইখিনি অলপ মিলাই ল'ব একেধৰণে আপোনালোকে একেধৰণে বাকীবিলাক সাবজেক্ট আছে 21 22 এইটো সিৰিয়াল নাম্বাৰ সো এইখিনি আপোনালোকে চাই ল'ব বহুত কেইটা সাবজেক্ট দিয়া আছে যিহেতু সো তাৰপিছতে আপোনালোকে চাব এতিয়া যিসকলে মেজৰ অবিহনে পঢ়ি আছে অৰ্থাৎ মাইনৰত অনলি মাইনৰত যিসকলে পঢ়ি আছে তেওঁলোকে কি পঢ়িব লাগিব সেই বিষয়ে ইয়াত দিয়া আছে সো এইখিনি আপোনালোকে চাব যিসকলে মাইনৰ পঢ়ি আছে তেওঁলোকৰ সেকেন্ড পেপাৰ দুটা দিয়া আছে আপোনালোকে মাইনৰ 1 সেকেন্ড পেপাৰ আৰু মাইনৰ 2 সেকেন্ড পেপাৰ সো এইখিনি আপোনালোকে চাব প্ৰথমে সিৰিয়াল নাম্বাৰ এৰাবিকত দিয়া আছে এৰাবিক প্ৰজ এণ্ড পয়েট্ৰি 2 তাৰপিছতে পেপাৰ কোড আৰু মাইনৰ যিসকলে 2 মাইনৰত পঢ়ি আছে যিসকলৰ মেজৰ নাই তেওঁলোকৰ কাৰণে এইটো দিয়া হৈছে সো এইটো আপোনালোকৰ পেপাৰটো থাকিব ইয়াতে চাওক এইটো প্ৰথম আপোনালোকৰ পেপাৰ যাৰ যি মাইনৰ সাবজেক্ট আছে এইখিনি চাই দিব এইটো আছিল আপোনালোকৰ ফাৰ্ষ্ট পেপাৰখিনি সো তাৰপিছতে আকৌ সেম আপোনালোকৰ থাকিব প্ৰথমতে চাই লওক আপোনালোকে সাবজেক্ট কেইটা গোটেইখিনি সাবজেক্ট চাই ল'ব তাৰপিছতে এতিয়া মাইনৰ 2 থাৰ্ড পেপাৰ যেহেতু এইটো সেকেন্ড পেপাৰ গৈছে সো এতিয়া আহিছো থাৰ্ড পেপাৰলৈ থাৰ্ড পেপাৰ আপোনালোকৰ এৰাবিকৰ পঢ়িব লাগিব ফাংচনেল এৰাবিক 1 একেধৰণে বাকীবিলাক সাবজেক্টসমূহ দিয়া আছে চাই ল'ব এইবিলাক আছিলে মাইনৰ যিসকলৰ মেজৰ নাই তেওঁলোকৰ কাৰণেহে এইবিলাক দিয়া হৈছিলে সো সেম আপোনালোকৰ থাৰ্ড পেপাৰ আৰু এটা দিয়া হৈছে সো এইখিনিও চাই ল'ব এইখিনি আছিলে আপোনালোকৰ বাকি আৰু নাই কিবা কোৱেশ্চন থাকিলে কমেন্ট কৰি জনাব আৰু ভিডিঅটো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব